হাই গাইজ, মই আহি আছোঁ এতিয়া বৰ্তমান এতিয়া ইয়াত কি কৰি আছে মই দেখা পাম। ইহঁতে কি কৰি আছে বাৰু, ভাইটিহঁতে কি কৰি আছে, কঠীয়া উঘলি আছে। কঠীয়া কেনেকৈ উঘলিছে মই এতিয়া আমি সিহঁতৰ পৰা জানিম। ইয়াৰ আগতে কি হয় চাই ল'ব, এইটো দেখা পাব। মই গৈ আছোঁ বৰ্তমান এতিয়া, এইয়া মই গৈ আছোঁ। ভাইটিহঁতে কি কৰি আছে বহুত ঠাণ্ডা লাগিছে, এইয়া কঠীয়া উঘলি আছে ভাইটিহঁতে। তোমালোকে কি কৰি আছা? কঠীয়া উঘলিছা? কঠীয়া উঘলি কেনেকৈ লাগিছে তোমালোকৰ? কঠীয়া উঘলি কেনেকৈ লাগিছে তোমালোকৰ? ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। অঁ, তোমাৰ নামটো কি? আছাদুল। তোমাৰ ঘৰটো ক'ত? চাইটেনতলি। অহ, ইমান ধুনীয়া কৰি কঠীয়া উঘলি আছে চাচোন। আৰু নামটো কি তোমাৰ? নামটো কি তোমাৰ? আশাফুল। কঠীয়া উঘলি কেনেকৈ লাগিছে? ভাল লাগিছে। চাওঁ মুখখন অকণমান দেখাই দিয়া। এইয়া এইটো আছাদুল, কঠীয়া উঘলিবলৈ বহুত ভাল লাগিছে ইয়াৰ। আৰু তোমাৰ ঘৰটো ক'ত? মুস্কিদুল। কঠীয়া উঘলি কেনেকৈ লাগিছে? হা, কঠীয়া উঘলি কেনেকৈ লাগিছে তোমাৰ? ভাল লাগিছে, বহুত ভাল লাগিছে ন? অঁ, ঠিক আছে। মই এতিয়া গৈ আছোঁ। সেই দাদাই কি কৰিছে, দাদাই দুষাৰমান ক'ব আপোনালোকক। চাব দাদা, আপুনি কেইবিঘা খেতি কৰিছে? 2 বিঘা। 2 বিঘা মাটি খেতি কৰোঁতে কিমানখিনি টকা যায়? 5,000 ওপৰত যায়। 5-6 হাজাৰ টকা যায় ন? আপোনাৰ নামটো কি কৈ দিয়কচোন। আশিকুল ইছলাম। আছিকুল। অঁ, ধুনীয়া নাম দেই। আৰু এতিয়া কি কৰি আছে আপুনি বাৰু? এতিয়া আমি কঠীয়া উঠাব আহিছোঁ। কঠীয়া উঠাব। ক'ত কঠীয়া উঠাব বাৰু আপুনি? আপুনি উঠাকচোন, উঠাক। আপুনি উঠাক। এই দাদাই এতিয়া কঠীয়া উঘলিব গৈ আছে। এই কঠীয়া উঠাব দাদাই, আপোনালোকে দেখিব। ইমান ঠাণ্ডাত দাদাই কঠীয়া উঘলি আছে। এইয়া কঠীয়া উঘলি আছে। দাদা কেনেকুৱা লাগিছে বাৰু কঠীয়াটো উঘলি? ভাল লাগিছে, বহুত ভাল লাগিছে ন দাদা? অঁ, মই এতিয়া গৈ আছোঁ। আৰু দাদাই কি কৰি আছে? এইয়া ইমান বোকা। অ' বহুত দ। নাই। মই পেণ্টটো কুচাই ল'ব লাগিব। এইয়া পেণ্টটো মই কুচাই আছোঁ বৰ্তমান এতিয়া। এয়া মই গৈ আছোঁ। দাদাই কি কৰি আছে? বহুত ঠাণ্ডা ৰে, ঠাণ্ডা। বহুত ঠাণ্ডা লাগিছে। দাদা কি কৰি আছে আমি চাবলৈ আহিছোঁ। দাদা এইটো কি বুলি কয়নো? কঠীয়া বুলি কয়। সেইটো কঠীয়া। এইটো দাদা, এইটো কিমান দিনৰ মূৰত বাৰু হ'ব? ধান হৈ যাব ইয়ে? 3 মাহ। আপুনি কি কৰি আছে এতিয়া? মই কিনাৰত মাটি দি আছে। এইটো কি বুলি কয়? আলি। এইয়া দাদাই আলি দি আছে। দাদা আপুনি কেইবিঘা মাটি খেতি কৰিছে? 4 বিঘা। 4 বিঘা। মই এতিয়া গৈ আছোঁ ক'ৰলৈকে। দাদাই 4 বিঘা খেতি কৰিছে। দাদাৰ ভাতটো ময়ো খাবলৈ গ'লে দাম। গৈ আছোঁ এতিয়া মই পথাৰলৈকে গৈ আছোঁ। মই এতিয়া বামত উঠিছোঁ আৰু নামি পেলাই গৈ আছোঁ এতিয়া বৰ্তমান। ইয়াতে কি হৈ আছে আপোনালোকে দেখা পাব। ইয়াৰ আগত কি হ'ব, মই ক'ত আছোঁ আৰু কি কৰিম, কি দেখাম, আপোনালোকে ইয়াত দেখি পাই থাকিব। সেয়া দাদা আছে। দাদা আপুনি কি কৰিছে? খেতি কাম কৰিছোঁ। খেতি কাম কৰি আছে। আপুনি কেইবিঘা মাটি খেতি কৰিছে? 12 বিঘা। 12 বিঘা খেতি কৰিছে আপুনি। আপোনাৰ কেইদিন লাগিছে? 12 দিনমান গৈছে আৰু। 12 দিনমান লাগিছে। আৰু আপোনাৰ হাল মাৰা কিমানখিনি টকা খৰচা হয় বাৰু আপোনাৰ? 12 বিঘাত নাই বুলিতো 20,000 মান যাব আৰু। 20,000। আপোনাৰ এইটো বছৰত হয় না কিহত হয়? বছৰত। এতিয়া যে আপোনালোকে যে ধান লগাব, কঠীয়াটো যিটো ৰুব, আৰু আপোনালোকৰ কেইদিনৰ মূৰত ধান হ'ব? তিনিমহীয়া। অঁ, এইটো কি খেতি বুলি কয়? এইটো
বড়ো ধান বুলি কয়। হয় হয়। আমি এতিয়া গৈ আছোঁ, ইয়াৰ আগত কি হ'ব আপোনালোকে দেখা পাব। আমি গৈ আছোঁ এতিয়া বৰ্তমান এই তাতে দাদাহঁতে কি কৰি আছে আপোনালোকে দেখি। সিহঁতৰ ওচৰলৈকে মই আহি পালোঁ। বাইদেউহঁতক সুধিম, বাইদেউ আপোনালোকে কি কৰি আছে বাৰু এতিয়া? ধান ৰুই আছে। বাইদেউহঁতে ধান ৰুই আছে। ধান ৰুই পেলাই আপোনাক কেনেকৈ লাগিছে বাৰু বাইদেউ? বহুত ভাল লাগিছে। বাইদেউ আপোনাৰ ঘৰটো ক'ত বাৰু? অঁ, আপোনাৰ ইয়াৰ আগত কি হ'ব দেখা পাই থাকিব। এয়া বাইদেউহঁতৰ আৰু এজনী বাইদেউ আহি আছে। বাইদেউ আপুনি কি কৰি আছে বাৰু? ধান লগাই পেলাই কেনেকৈ পাইছে আপুনি? বাইদেউহঁতে বহুত লাজ কৰিছে। আপোনালোকৰ আগত এতিয়া বাইদেউৰ ওচৰত গৈ আছোঁ। ইয়াৰ আগত কি হয় আপোনালোকে দেখা পাব। মই এতিয়া বৰ্তমান গৈ আছোঁ ট্ৰেক্টৰৰ ওচৰলৈকে গৈ আছোঁ। এয়া ট্ৰেক্টৰৰ ওচৰলৈকে গৈ আছোঁ। আপোনালোকে দেখা পাব। এয়া ট্ৰেক্টৰ সেইখিনিত আছে। অ' মাই গড, আহি আছোঁ। এই হাল মাৰি আছে ট্ৰেক্টৰ গাড়ী চাব যে। ট্ৰেক্টৰ কেনেকুৱা চাব পাৰিব। এয়া গৈ আছোঁ ট্ৰেক্টৰৰ ওচৰলৈকে গৈ আছোঁ। ট্ৰেক্টৰ ইমান সৰু পোৱালি পথাৰত কি কৰিছে আমি চাবলৈ গৈ আছোঁ বৰ্তমান। এতিয়া এয়া কি কৰি আছে পথাৰত? ইয়াততো মাইনা, ইমান সৰু মাইনাটোত কাম কৰি আছে পথাৰত। এয়া দেখিছ, মাইনাটো পলাইছে, বহুত জোৰ কৰি পলাইছে আৰু কি ভয় খাইছে চাগে। এয়া মাইনাটো বহুত পলাইছে, মানুহ দেখিয়ে পলাই গৈছে। আপোনালোকে বন্ধুসকল দেখি থাকিব ইয়াৰ আগত কি হ'ব। দাদাহঁতে কি কৰি আছে, কেনেকৈ ধান ৰুই আপোনালোকে আজি দেখা পাব। দাদাহঁতে ধান ৰুই আছে। দাদাহঁতে ধান কেনেকৈ ৰুইছে আমি আপোনালোকক দেখাম আৰু আপোনালোকে দাদাহঁতক মই সুধিম দাদাহঁতে কি কৰি আছে আৰু ধান ৰুই কেনেকৈ পাইছে দাদাই ক'ব। সেয়া মই আহি আছোঁ। দাদা আপুনি কি কৰি আছে বাৰু? কি কৰিছে দাদা? ধান লগাই আছে। ধান লগাই পেলাই কেনেকুৱা লাগিছে বাৰু আপোনাৰ? ভাল লাগিছে। এই দাদাৰ ধান লগাই পেলাই বহুত দিনটোত কেইবিঘা মাটি খেতি ৰুই বাৰু আপোনালোকে? দাদাই বোলে দিনটোত বোলে 2 বিঘা মাটি খেতি ৰুই অকলে। এয়া লগত এটা ল'ৰা আছে। মই গৈ আছোঁ ইয়াৰ আগত দেখা পাই থাকিব। মই একেলগে গৈ আছোঁ আৰু বাইদেউহঁতে তাতে কি কৰি আছে আপোনালোকে দেখা পাব। এয়া বাইদেউহঁতে তাতে কি কৰি আছে আপোনালোকৰ ওচৰলৈ গৈ আছোঁ। আপোনালোকে দেখা পাব বাইদেউহঁতে কি কৰিছে, ধান লগাই আছে। এয়া বাইদেউহঁতৰ ধান লগাই কেনেকুৱা লাগিছে মই আপোনালোকক কম। বাইদেউহঁতৰ ধান লগাই কেনেকুৱা লাগি আছে। মই তাৰ পৰা দৌৰি আহি আছোঁ। এই চাচোন বোকা। ধান ৰুই পেলাই বাইদেউহঁতে কেনেকৈ পাইছে। এতিয়া বাইদেউহঁতক মই সুধি আছোঁ। ইয়াৰ আগত আপোনালোকে দেখা পাব বাইদেউহঁতে কি ক'ব আৰু ধান ৰুই বাইদেউহঁতৰ কেনেকুৱা লাগিছে। এতিয়া বাইদেউহঁতে ক'ব ধান ৰুই পেলাই কেনেকুৱা লাগিছে। বাইদেউ ধান ৰুই পেলাই কেনেকুৱা লাগিছে বাৰু আপোনাৰ? এয়া বাইদেউহঁতে ক'ব এতিয়া ৰাম ইমান বোকা, আঁঠু সোমাই গৈছে, আঁঠু পাৰ হৈ গৈছে। চাওকচোন আপোনালোকে ইমান বোকা। বাইদেউ আপোনাৰ ধান ৰুই কেনেকুৱা লাগিছে বাৰু? বাইদেউ আপোনাৰ ধান ৰুই কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছে, বহুত ভাল লাগে ন ধান ৰুই। এইটো কি খেতি বুলি কয় বাইদেউ? বাইদেউৱে লাজ কৰিছে। মই আৰু বাইদেউৰ ওচৰলৈকে গৈ আছোঁ। বাইদেউ এইটো কি খেতি হয় বাৰু? বাইদেউ এইটো কি কঠীয়া বুলি কয়নো? লাল গংগা কঠীয়া। ধান ৰুই আছে বাইদেউহঁতে, কিমান ভাল লাগিছে। বাইদেউহঁতৰ মুখৰ পৰা এটাও মাত ওলোৱা নাই। কি কবি, বাইদেউহঁতে বহুত লাজ কৰি আছে, হাঁহি আছে। বাইদেউহঁতে হাঁহি আছে। মই এতিয়া গৈ আছোঁ বৰ্তমান দাদা কি কৰি আছে তাতে ছাতি লৈ পেলাই দাদাই কি কৰি আছে মই গৈ আছোঁ। আপোনালোকে দেখা পাব। মই আহি আছোঁ এতিয়া বৰ্তমান দাদাই কি কৰি আছে ছাতি লৈ পেলাই। দাদাই ক'ব
কি কৰি আছে দাদাই ছাতি লৈ পেলাই বহি আছে আৰু সি কি কৰিছে আৰু আমি দেখা পাম ইয়াৰ আগত ভিডিঅ'টো চাই ল'ব দাদা আপুনি কি কৰিছে বাৰু মই ৰ'দতে বহি আছো অ' দাদাই ৰ'দত বহি আছে এইটো কি বুলি কয় বাৰু ছাতি ছাতিটো আপোনাৰ কেনেকুৱা সহায় কৰে বৰষুণতো সহায় কৰে ৰ'দতো সহায় কৰে ছাতিয়ে ৰ'দ সহায় কৰে বৰষুণ সহায় কৰে আৰু মাইনা সেইজনী মাইনা কিমান ধুনীয়া কান্দিছে তাই দেখি ভয় কৰিছে আমি ইয়াৰ আগতে ভিডিঅ'টো এইখিনিতে ইয়াৰ আগত কি হ'ব আপোনালোকে দেখা পাই থাকিব তাতে কি কৰি আছে ভাইটিহঁতে কি কৰি আছে আৰু ইয়াত মিচিং মই এতিয়া গা ধুম মই ইয়াত এতিয়া গা ধুই দিলোঁ আৰু মই এতিয়া গৈ আছোঁ তাত কি হৈ আছে এয়া